নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ এটি সহজ আৰু সোৱাদ লগা ৰেচিপি। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এয়া মই ফুলকবি কেইটুকুৰামান টুকুৰা কৰি কাটি লৈছোঁ। কাটি এতিয়া মই পানীত অলপ ভালদৰে ধুই ল'ম। এতিয়া এই কেইটুকুৰ মই কেৰাহী এটাত গৰম পানী কৰি তাত ভালদৰে উতলাই ল'ম। এতিয়া তাত মই এয়া সোৱাদ লগাকৈ নিমখ দিলোঁ। এতিয়া ফুলকবিখিনি যেতিয়া সিজিব, গোটেই সিজাই দিব নালাগে। এয়া হৈ গৈছে। এতিয়া মই এইখিনি তৰাই ল'লোঁ। এতিয়া মই দুটা কণী ধুনীয়াকৈ ফেটি ল'ম। এতিয়া মই ইয়াতে অলপ নিমখ দি দিলোঁ। এতিয়া মই এটা সৰুকৈ জলকীয়া কাটি দিম। এতিয়া মোৰ ফেটা হৈ গ'ল। এতিয়া মই ইফালে তেল গৰম কৰিছোঁ আৰু কবি কেইটুকুৰ মই ইয়াতে কণীৰ লগত লগাই দিলোঁ। ইয়াৰ পৰা উঠাই মই তেলত ফ্ৰাই কৰি দিম।
এতিয়া বাকী কেইটুকুৰো এনেকৈয়ে পুৰিব লাগিব। এয়া মোৰ হৈ গ'ল। এতিয়া আপোনালোকে ঘৰতে এনেকৈ বনাই খাই চাবচোন, বহুত টেষ্টি লাগে। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।